মাধুৰী মাধুৰী মই ভাতকেইটা দিছো সোনকালে মই ভাতকেইটা খাই কামত যাব লাগে মাধুৰী মাধুৰী তুমি এতিয়া ৰিলছ বনাই আছা সেইকাৰণে কিখানৰ পৰা মাতিছো শুনা নাই দেখা নাই নেকি ৰিলছ বনাই আছো ৰিলছ পাছতো বনাব পাৰবা মই কামত যাব লাগে ভাতকেইটা দি সোনকালে ভাত বনাই থৈছো নিজে লৈ খাবা নৰা নেকি মই যেন কামত যাম তুমি নিজে ভাত লৈ খাব লাগিব নেকি আহাৰ দৰে শান্তি নাপাওঁ এটা ভালকে ৰিলছ বনাবাও ৰিলছ বনাই যাম অ মা মোক কিবা খাবা দি মই স্কুলত যাব লাগে তুহুন বাপে যে খালিকে ভাত দি চাহ দি সেয়ে কৰি থাকা ভাত বনাই থোৱা আছে নিজে লৈ খাবা নৰা নেকি যা ভাতকেইটা নিজে লৈ খাই বৈ স্কুলত জানে তুমি আছাই দিও তুমি ভাতকেইটা বাঢ়ি দিলে কি হয় তুমি খালিকে মোবাইলটো লৈ থাকা আমাক গুৰুত্বই নিদা ঐ আপি তোৰ মুখখন দিনক দিনক বেছি ভাৰি গৈছে মই ডাঙৰ মই মোবাইল চাবা পাৰো তই সিবিলাক কবা পাৰা হনাইতো ইথান সিবিলাক কৈ থাকবা নালাগে মই ভাত বাঢ়ি দিওঁ খাই বৈ স্কুলত যা অ মা মই এটা স্কুলত যাওঁ তুমি থৈ আহা মোক আজি তই নিজে স্কুলত যাছ তুমি সদায় মোক স্কুলত থবা যায় আজি মই কেনেকৈ যাম একো নহয় যা একলাই যাই কৰিব লাগে কিমান চলি স্কুলত একলাই যায় তই বাঢ়ি যা ইথান তোক স্কুলত থবা গেলে আজি মোৰ ৰিলছ বনাই নহব মোক স্কুলত থবা যাত কৰি তোমাৰ ৰিলটোৱে বনা ডাঙৰ হ'ল না একো নহয় যা একলাই যাব বাঢ়ি যা হ'ব দিয়া মা অ মাধুৰী তই ৰিলছ বনাই আছা তই কচোন মাধুৰী মই এটা কথা ভাবছো আমিতো ঘৰতে ৰিলছ বনাই থাকো আজি অলপ বেলেগত ৰিলছ বনাব যাওছ তই ঠিকে কৈছা দে কিমাননো আৰু ঘৰত ৰিলছ বনাই থাকিম বেলেগ জেগাত বনাব গেলি লাইক হইব আৰু ভিউজ হইব বহুত তাকেতো তই এটা কাম কৰ জিন্স পেন্ট আৰু এটা টপ পিন্ধিয়া ভাল ট্ৰেন্ডিঙত থকা ৰিলছ এটা বনাম চা মই জিন্সৰ পেন্ট পিন্ধিব লাগিব মইতো জিন্সৰ পেনে নাই চাদৰ মেখেলা পিন্ধি যাও নেকি হ'ব তই মোৰে জিন্সৰ পেন্ট পিন্ধি যাব পাৰবি এখন তই মোৰ লগত বল ময়ূৰী শুনচোন তোক এটা কথা সুধো কি কথা সুধচোন তই যে ৰিলছ বনাই থাকা তোক গিৰেতে কিবা কয় না নাই একো নকয় বানবাই দে কিন্তু হাউতে কিবা কৈ থাকে এইবিলাক মই চকু কান নেৰো তোক গিৰেতে ৰিলছ বনালে কিবা কয় নেকি নকবি দে পুৱা উঠাৰ পৰা ভাত দি চাহ দি চলিক স্কুলত যাবা হইলে দি শান্তিয়ে নাপাওঁ ভালকে এটা ৰিলছ বনাব কাৰণে মই সেইবিলাক একো ভেজাল নাই চলিটো খাও মায়ে চা চিন্তা কৰে স্কুলত তত থৈ আহে মোৰ বিন্দাস একো টেনচন নাই দে থান বল মই লগত ৰিলছ বনাব যাব লাগে ঘৰত দেখোন কাও নাই মাধুৰী বাকত গেল না প্ৰিয়াক স্কুলত আনবাই গৈছে অলপ টাইম বহুত তুমি দেখোন কামৰ পৰা সোনকালে আহিলা যে কামত নগলা নেকি এইবিলাক বাদ দিয়া আগতে তুমি কোৱা এই ভৰ্তিপ্ৰা দত্তা মিলি ক'ত গৈছিলা মই ময়ূৰীৰ লগত ৰিলছ বনাব গৈছিলো এই ভৰ্তিপ্ৰাতে হাজি গাছি ৰিলছ বনাব গৈছা আৰু এতিয়া নকলো কি যে প্ৰিয়া স্কুলৰ পৰা আহি মানে তই গম পাইছা না নাই মই ভাবছিলো তই প্ৰিয়া স্কুলৰ পৰা আনবা গৈছা বেটি ঘৰৰ কাম বোৰ হেৰি চলি পলি কৰি তাই ৰিলছ বনাব গৈছে তোক বেটি ৰিলছৰ ভিতৰত আছে কি প্ৰিয়া আহিবানে নেকি কি আহিবানে নেকি তই দেখোন স্কুলত থবা যা আনবা যা সদায় হ'ব দিয়া তুমি বেছি চিন্তা কৰি আছা তাই এতিয়া সৰু হৈ থকা নাইতো একলাই থাকা হৈছেতো তই চুপ থাক একো নকবি তোৰ ৰিলছে মাথাত ধৰছে ৰিলছৰ কাৰণে তই চলি পলি ঘৰৰ কাম চব পাহৰি গৈছা হ'ব দিয়া ইমানো বকবা নালাগে ইমানো ডাঙৰ কথা হনাইতো তাই স্কুলৰ পৰা ময়ে যাই লৈ আহি একো বকা নাই সঁচা কথা কৈছো তই চলিক আনবা যাবা নালাগে ময়ে লৈ আহিম কিন্তু এটা কথা কওঁ শুনিলো যদি চলিৰ কিবা এটা হ'ব লাগে তোক কি কৰিম চাই থাক প্ৰণৱ
প্ৰণৱ অ বুঢ়া তোৰ আপিটো আজি স্কুলৰ পৰা আহি থাকাতে ৰাস্তাতে মাথা ঘূৰি পৰি গৈছে। ভাগ্য ভাল মই আহি পালো। ধন্যবাদ দে খুৰা। যদি আপুনি সেইখিনি টাইমত আজি আহি নাপালা হয় মোৰ আপিটো কি হ'ল হয়? তোৰ আপিটো সদায় স্কুলত একলাই অহা যোৱা কৰে নেকি? নাই নকৰে, মইতো সদায় কামতে যাওঁ। মায়াকে সদায় স্কুলত থবা যায়, কিন্তু আজি কি হ'ল স্কুলত থবা যাবা আৰু তাই ৰিলচ বনাব গৈছে কোনোবাৰ লগত। তাইক বেটি মাৰোৱে নেকি মই? তাইৰ গুৰুত্ব হ'লে কাৰণে আজি মোৰ চুলটোৰ কিবা হ'ব আছিল। ভাগ্য ভাল আপুনি আহি দেখা পালা কাৰণে, নহ'লে মোৰ আপিটোৰ আজি কি হ'লা হয়? বেটি ৰিলচৰ ভিতৰত আছে, ৰিলচ বনাব গৈছে বেটি। তুমিও বেছি মোবাইল চবাইল নাচাবা, অলপ সংসাৰৰ প্ৰতি গুৰুত্ব দিবা। মই আহো দিয়া। তোক আৰু মই কিমান বুজাওঁ, অলপ চিধা হ যদি হও। হ'ব দিয়া, মই এতিয়া বুজি পাইছো। মই ৰিলচৰ কাৰণে একদম পাগলা হৈ গৈছিলো। মই ইমান দিন কি কৰি আছো নিজে গম পোৱা নাছিলো। তুমি মোক মাফ কৰি দিয়া। কিন্তু বুজি পাইছা, বৰ্তাকতকে নিজৰ চলিটোতকে ৰিলচ বনোৱাটো ডাঙৰ নহয়। বহুত ভালকে বুজি পাইছো। প্ৰিয়া, তুমি মোক মাফ কৰি দিয়া। তোমাক মই বহুত অৱহেলা কৰিলো। হ'ব দিয়া। হ'ব দিয়া, আজিৰ পৰা স্কুলত ময়ে থবা যাম। মোৰ কাৰণে আজি আপিটো কিমান কষ্ট পালা। হ'ব যা, আজি ইমান মৰম তলব নালাগে। ব'লা এথেন।